নমস্কাৰ বন্ধুসকল, আজি আমাৰ দেৰগাঁৱত ৰাজহুৱাভাৱে আমাৰ মৰমৰ শিল্পী, আমাৰ সকলোৰে ঘৰৰ সন্তান জুবিনদাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। এয়া তাৰ পৰিৱেশ। ইয়াৰ পাছৰখিনি আপোনালোকক দেখুৱাম। আমাৰ সকলোৰে ঘৰৰ ল'ৰা সদৃশ দাদা আমাৰ বাবে দুজন শিল্পী আছিল। আমাৰ বাবে দাদা আমাৰ আদৰ্শ, আমাৰ মৰম, আমাৰ আৱেগ সকলোখিনি আছিল। দাদাৰ যি মহাপ্ৰয়াণ, সেই মহাপ্ৰয়াণৰ যি অনুষ্ঠান আমি দেৰগাঁৱত কৰিবলৈ চেষ্টা কৰিছোঁ।